আৰু মানে পূজা চাবলৈ আহোঁতে মানুহজনীয়ে হাই থাকিলে ক'ত হেৰালে বিচাৰি পোৱা নাই বিচাৰি লওঁ ৰ'ব তাৰপিছত সকলোখিনি কৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে চাগে, ময়ো ভালেই আছোঁ। আজি সকলোলৈকে পূজাৰ শুভেচ্ছা জনালোঁ আৰু মই ওলালোঁ পূজালৈ, মানে বৈঠাৱতী থান বুলি আমাৰ ইয়াত থান এখন আছে, তাত শৰাই এখন দিওঁগৈ। তাকে গোটেইকেইটা ওলাই ল'লোঁ, ডাঙৰ ছোৱালী ওলাই ল'লে আৰু লগতে এয়া বাপেক আৰু সৰু ছোৱালী ওলাই ল'লে। ধুনু হাই বুলি কৈ দিয়া। আমাৰ এই হাই ব'লা নমস্কাৰ 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 কৈ দিয়া, নমস্কাৰ বুলি কৈ দিয়া, নমস্কাৰ কৈ দিয়া, কৈ দিয়া আকৌ। আমাৰ বাবাই মানে অকলে বাইকখন উঠাবই নোৱাৰে, মানে অকণমান বেমাৰী মূৰে যে লগত কোনোবা এটা হ'লেহে উঠাব পাৰে মানে। আমাৰ আকৌ ধুনু ছোৱালী আগত, আমাৰ ই বাকী আগত একো একেবাৰে গাড়ীত উঠিলে ক'বই নোৱাৰে। আমি যিহেতু পূজা চাবলৈ আহিছিলোঁ, বৈঠাৱতী থান বুলি কয় এখন থান আছে আমাৰ। এই মটৰচাইকেলখনৰ মানে যেতিয়া মই লৈছিলোঁ তো মানে খুব কষ্টকৈ লৈছিলোঁ, এখন বেলচা চেলচা মাৰি পেলাই। এই ভালে কুশলে থাকিবৰ কাৰণে আমি মানে এখন শৰাই দিম বুলি কৈছিলোঁ বৈঠাৱতী থানত। আপোনাৰ লখিমপুৰতে অৱস্থিত সেই থানখন, কোনোবাই যদি জনা নাই, যদি নাজানে মানে আহিব পাৰে, খুব ভাল থান এখন। তো পাই গ'লেহে আমাৰ আজাদ তিনিআলি যিটো চেণ্টাৰ হয়, আমি ইয়াতে বজাৰ হাট কৰোঁ আৰু লগতে ফল চল কিবা কিবি শৰাইৰ কাৰণে লৈ লওঁ বুলি ভাবিছোঁ। ইয়াতে আপোনাৰ খুব ধুনীয়া ফল আছে, তো ভালকৈ ধৰি পাৰিছে নাই জানো, ফল কেইটামান লৈ লওঁ, বেক কেমেৰা কৰি দেখাই আছোঁ, চাই লওক সকলোৱে। নাৰিকল লৈ লওঁ আৰু এইটো কি হয়, নাচপতি হয় ন, নাচপতি এনেকৈ সকলোখিনি লৈ লওঁ। তো এওঁলোকে লৈ আছে, মই অকণমান দেখাই গৈ আছোঁ। আজি একদম মানে দেখাই আছোঁ, সকলোখিনি দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো লৈ লওঁ, এক মানে খাব লাগে, এক খাব লাগে অকল। গ'লোহি থানৰ ওচৰত, দেখিছে নহয় কিমান মানুহৰ ভিৰ। এইকণতে চাহতে ৰখাই দিয়া, আমি এইকণতে নামো, গাড়ীখন এইকণতে থোৱা, এনেকুৱাতে থৈ দিয়া। তোৰ এনেকৈ আহি পেলাই পাই গ'লোহি বৈঠাৱতী থান আৰু ইয়াতে এগছ ধুনীয়াকৈ আমাৰ শৰাই টোপোলা আনিছোঁ, শৰাই দি লওঁ। সকলোখিনি দেখাই আছোঁ, ভিতৰত মানে আপোনাৰ ঢেৰ মানুহ ঢেৰ হৈছে, তো ভাল লাগে। মানে নাম ভৰাবৰ কাৰণে ইয়াত আপোনাৰ কোৱা হয় আৰু ইয়াত আমি শৰাই নাম ভৰাই লওঁ। শৰাই আনিছোঁ আমি, ইয়াতে জমা দিবলৈ কৈছে শৰাই, তাকে শৰাইখন জমা দি লওঁ। চাকি গছ এতিয়া ধুনীয়াকৈ জ্বলাই লওঁ, তাৰপিছত সকলোখিনি দেখাই কৰি ধূপ জ্বলাই দে, ভালকৈ পঢ়িব পাৰিম বুলি আশীৰ্বাদ কৰি থাকিব, দেখিবি। বাবাক দি দিয়াকে যা, বাবাক দি দিয়া, বাবাই জ্বলাই দিব তাক যোৱা। ইতিমধ্যে চাকি বন্তি সকলোখিনি দি ল'লোঁ আৰু এতিয়াতো যাবগৈ লাগিব। আৰু ভিতৰৰ অংশ অকণমান দেখালোঁ, শৰাই ভাগিবলৈ আমাৰ শৰাই দিয়া, শৰাই ভাগিবলৈ মানে আপোনাৰ 4টা বজাত ভাগিব, তেতিয়ালৈ আমি ৰৈ থাকিব নোৱাৰোঁ। এতিয়া টাউনলৈ গৈ আছোঁ, টাউনত অকণমান দেখাম আৰু তাৰ উপৰিও ৰাতি অকণমান আপোনালোকৰ টাউনৰ ভিতৰত পূজা কেনেকুৱা হয়, কি হয় সেই তাকো দেখাম আৰু সেই তেনেকুৱাই আৰু এতিয়া দিনৰ ভাগত বাৰু এনেকুৱাই। ফাইনেলি আহি পাই গ'লোহি বৰমীয়া তিনিআলি। এয়া ঘপকৈ আমাৰ নবৌক লগ পাই গ'লোঁ, তাৰপিছত এতিয়া আহি আছোঁ খোজকাঢ়ি খোজকাঢ়ি, যিহেতু গাড়ীখন এই তাতে ৰখাই দিলোঁ, মানুহ বহুত ভিৰ যায়, দেখিছে নাই কিমান ভিৰ, সেইটো কাৰণে গাড়ীখন থৈ এতিয়া খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। আৰু এনেকৈ আহি বাইকখন তাত থৈ পেলাই টমটমখনৰ ওচৰত মানে টমটমখন ৰখালোঁ আৰু টমটমতে উঠি লৈ পেলাই অকণমান আগলৈকে যাওঁ। তো সকলোখিনি দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে।
ইয়াতে নামি ল'লোঁ আৰু মালপানী চাৰিআলি পালোঁহি যিহেতু আৰু এইফালে গৈ আছোঁ তো মালপানী চাৰিআলি পোৱাহি নাই অকণমান আগলৈ আছে আপোনাৰ পঞ্চায়ন দেৱালয় বুলি কোৱা আছে তালৈ আমি অকণমান গৈ আছোঁ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো এফালৈকে চাই যাব কাইলৈ মিঠাই লৈ ল'লোঁ দেই ইমান মিঠাই লৈছে জেলপি ল'মগৈ বাৰু পাছত জেলপি ল'মগৈ দেই আৰু ইয়াতে এনেকৈ ধুনীয়াকৈ পুতলা চুতলা বস্তু লৈ ল'লোঁ আৰু এই ভাইটিহঁতৰ পৰা লৈ ল'লোঁ এনেকৈ লৈ ল'লোঁ আৰু ঘৰলৈ গৈ লওঁ নহয় জানো বেলেগ আনজে আৰু মানে একেবাৰে আৰু তেওঁলোকে মানে ফুলদানি লৈছে আমাক দেখাই আছে আঁতৰৰ পৰা কৈছে যিহেতু ধৰিব পৰা নাই আৰু মাতটো মিউট কৰি দিয়া হৈছে যিহেতু গান বাজি আছে সেইটো কাৰণে এনেকৈ ক'বলগীয়া হৈছে পূজা চাবলৈ আহোঁতে মানে মানুহজনী হেৰাই থাকিলে বিচাৰি পোৱা নাই তুমি ক'ত হেৰাই থাকিছিলা মই কিমান বিচাৰিছোঁ তোমাক মই আগত গুচি আহিলোঁ ইমান ভিৰ একেবাৰে গৰমত এজনী নাথাকে এহেঁতি মানে পূৰা আইচক্ৰীম খাই আছে আমাৰ বৌয়ে খাই আছে আমাৰ বৌ মই দেখুওৱা নাই বাৰু পাছত কৈ আছোঁ লাহে লাহে তো আমাৰ অকণমান ল'ৰাটোৱে খাই আছে এইফালেও খাই আছে পাবি তহঁতি চাবি তহঁতি পাবি চৰ্বি লাগিব নহ'লে চৰ্দি লাগিব মোক খাবলৈ দিয়া নাই খালোঁ মই অকণমান দেৱালয় আৰু পঞ্চায়ন দেৱালয়ৰ ভিতৰৰ অংশ অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ তো মানুহ পূৰা ভিৰ পোৱা আৰু পঞ্চায়ন দেৱালয় আৰু আমাৰ লখিমপুৰৰ আচলতে আটাইতকৈ ডাঙৰ এখন থান হয় ইয়াত বলি বিধান কৰা হয় আপোনাৰ কেঁচা হাল নহয় বাৰু তো আমাৰ ভিতৰলৈ যাবগৈ নহয় বহুত মানে একদম ভিৰ চ' ঘূৰি দিলোঁ অকণ বা কৃষ্ণ জয় মাতা দি তো ঘূৰি দিলোঁ বেয়া চেয়া নাপাব আৰু এয়া বৰমীয়া তিনিআলি পূজা মণ্ডপ খুব ধুনীয়াকৈ উপস্থাপন কৰিছে তেওঁলোকে খুব ভাল লাগিছে আৰু কেনেকুৱা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি নিশ্চয় জনাব বুলি আশা থাকিল পূজা চাই ঘৰলৈ ঘূৰি আহিলোঁ ডাঙৰ ছোৱালী বৰ্মাকৰ লগত গুচি গ'ল আমি এই তিনিটা আহিলোঁ আৰু সৰু ছোৱালী শুই আছে আৰু ভিডিঅ'টো সকলোৱে চাব মানে আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকে অকণমানলৈ ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব কৰি দিব আজিলৈ সামৰিছোঁ বাই বাই